আজি আছোঁ মানে মাহীৰ ঘৰত আৰু এইটো হ'ল টিকলা বাবু ইয়াৰ নামটো হ'ল কি সিং ইয়াৰ নামটো হ'ল সিং এইটো মাহীৰ ল'ৰা নহয় কিন্তু আৰু এইটো মোৰ পিছফালে যোনটো ঘৰ দেখিছে এইটো হ'ল মাহীৰ ঘৰ মাহীহঁতে নাই বাৰু এতিয়া মাহীয়ে আৰু মহা মানে ওলাই গৈছে কামত এইফালে মিছেছ তাই মানে কিটচেনৰ দায়িত্বটো লৈছে আজি যিহেতু মাহী নাই তুমি বনাবা নেকি আজি তাই মানে দালি আৰু আলু ধুই আছে আৰু চাওক নাজাৰাটো কেনেকৈ এইটো তলত তাৰমানে কথাটো কি এইটো মানে হিলি এৰিয়া হয় ডিফু জাগা টাউন হয় কাৰ্বি আংলঙত আছে চ' এইটো মানে বেচিকেলি পাহাৰীয়া এৰিয়া এইটো চাওক এনেকৈ ৰাস্তাটো ওপৰত আছে এনেকৈ তলত নামি আহিছে এইটো মেইন ঘৰটো তাৰপিছত এইফালেদি আকৌ এনেকৈ চিৰি দি যাব লাগে চিৰি দি যাই ইফালে কিটচেন হয় চ' কিটচেনটো মই এবাৰ আপোনালোকক দেখাই দিছোঁ এনেকৈ নামি যাব লাগে চ' এইটো হ'ল কিটচেন চাওক এইটো হ'ল কিটচেন আৰু ইফালে কুকাৰত ভাত বহাই দিছে আৰু কিটচেনটো নাজাৰা এনেকৈ চ' বেৰ ঘৰ হয় বাৰু ইয়াতে বেচিকেলি এনেকৈয়ে বনাইছে মহেঁতে আৰু ইফালে চাওক আৰু ডাউন তল তো হিল এৰিয়া ন তাৰমানে এনেকা মানে আপেদি উঠি আহি এনেকা তল ইফালে চাওক ডাউন এইবিলাক সৰু এটা বাৰী কিবা কিবি আছে আৰু ইফালে আপোনাৰ শাক চাক আছে তাই বনাব আৰু দেখাই আছোঁ নাজাৰা এইটো হ'ল আমাৰ গাড়ীটো মানে গাড়ীখন এই গেৰেজত ৰাখি থৈ দিয়া আছে এইটো সৰু চাই এটা ডিচেণ্ট গেৰেজ ইয়াতে গেৰেজত ৰাখি থৈছোঁ যিহেতু মিছেছ আৰু মই আহিছিলোঁ যোৱাকালি ৰাতি মাহী তাত ত' গাড়ীখন ইয়াত ৰখা আছে আৰু এইটো হ'ল মহাৰ বাইক মহা আহিব অলপ পিছত অলপ ৰাস্তা দেখাই দিওঁ সিং বাবু দে ক কিবা কি কবি লাজ কৰিছে লাজ নকৰিবি দে আৰু এইটো মোৰ লগত পূৰা খোজকাঢ়ি আহি আছে লগত মানে সৰু পোৱালি এটা থাকিলে ভাল লাগে হয় না বোলে সি নিজে সৰু পোৱালি আৰু এইটো হ'ল মেইন ৰাস্তাটো আমি যোৱাকালি ৰাতি ইফালেদি আহিছোঁ তাৰমানে আৰু আজি যদি যামো ইফালেদিয়ে যাব লাগিব ইফালেদিয়ে বজাৰ চজাৰ মেইন ৰোড চব ইফালে আৰু এইফালে হ'ল বেলেগ ৰাস্তা ইফালে যদি আগত যায় আৰু এটা মানে মাহীৰ ঘৰ আছে মাহীৰ ঘৰটো পায় তাৰমানে চ' ৰাস্তাটো এনেকৈ আৰু ৰাস্তাটো অলপ বেয়া বাৰু পাহাৰ এৰিয়া না ৰাস্তাবিলাক হোৱা নাই ৰাস্তা ঘাটবিলাক মানে ভাল লাগে আৰু এইটো যদি হিলি এৰিয়া হ'লেও মানে ইমান এটা মানে ঠাণ্ডা নাই তাৰমানে বেলেগ ইন কম্পেয়াৰ টু মানে শ্বিলং মেঘালয়া নিচিনা সেইটো বাৰু আপোনাৰ কি হ'ল হিল ষ্টেচন হৈ গ'ল এইটো হিল এৰিয়া হ'লেও হিল ষ্টেচন নহয় ইয়াতে নৰ্মেল যেনেকুৱা বেলেগ জেগাত যেনেকুৱা ৰ'দ দিলে ৰ'দ হয় ঠাণ্ডা দিলে ঠাণ্ডা হয় তেনেকৈ হয় তাৰমানে আৰু এইটো হ'ল মাহীৰ সৰু ল'ৰাটো মানে সৰু ভাইটি মুখখন লুকাই আছে লাজ কৰা নেকি গুল্লু ইয়াৰ নামটো হ'ল গুল্লু লাজ কৰিছে আৰু এটাটো মানে সেইটো ৰুমত আছে শুই আছে শুই উঠাই নাই ইয়াক এতিয়া ডিষ্টাৰ্ব নকৰোঁ আৰু চাওক ভিতৰৰ পৰা মানে এনেকৈ নাজাৰাটো ঘৰৰ বঢ়িয়া লাগিছে ডিজাইনে বেলেগ ইউনিক হয় না গুল্লু আৰু এবাৰ কিটচেন ফালে যাওঁ কিটচেনৰ ফালে যাই তাতে বহোঁ যিহেতু ৰন্ধা বঢ়া কাম হৈ আছে তই থাকি গ'ল তাতে মোৰ লগত পিছে এই মোৰ পাৰ্টনাৰ কি ধুই আছা শাক ধুই আছে বইল লাই খাই ভাল লাগে কিন্তু ঠাণ্ডা বতৰত শাকৰ বতৰ ন ঠাণ্ডা দিনত বইল খাই ভাল লাগে আৰু ঠাণ্ডা দিনত ন অলপ ভৰিটো ধুই লওঁ ৰ'বা মোৰ লেতেৰা লাগিছে আৰু কিটচেনৰ এটা ভাল বস্তু দেখাই দিওঁ কোনে বা ভাল পায় গম নাপাওঁ কিন্তু বাট বহুতৰে ফেভৰেট হয় আজিকালি এইটো চাওক বেম্বো শ্বুট ট্ৰাইবেল মানুহৰ ঘৰত বেম্বো শ্বুট পাবই এই দুটা বৈয়ামত আছে বেম্বো শ্বুট এইটো সৰু বৈয়াম এইটো ডাঙৰ বৈয়াম ট্ৰাইবেল মানুহ তাত মানে বেম্বো শ্বুটটো মানে এভেইলেবল হৈ যায় আৰু ইজিলি এভেইলেবল মানে ৰাখে আৰু বড়ো হওক কাৰ্বি হওক চবতে পায়ে যাব আৰু স্পৰ্টিং কিনি আছা ন চোৱা আছে আৰু আমি মানে এতিয়া তাত ভাত চাত খাই ল'লোঁ মাহী তাতে আৰু এতিয়া আমি যাব ওলালোঁ এই বেগ পাতি তাই ভৰাই আছে এতিয়া যাওঁ আৰু আমি ইয়াৰ পৰা গাড়ীটো মানে অকণমান চাফা কৰিলোঁ মানে ধূলা হৈ আছিল বহুত ধূলা ৰাস্তাটো আহোঁতে বহুত ধূলা আছিল তো চাফা কৰি ল'লোঁ আৰু আমি ইয়াৰ পৰা যাম আৰু আমাৰ সিং বাবুক বাই বাই দিওঁ যাওঁ দে
তাৰমানে ইয়ে অকলে থাকিব কাৰণ মাহী আৰু মহাহঁতে মানে আহি নাপালে তো মানে আমাক গৈ থাকিব দিছে কাৰণ তেখেতসকলে মানে কামত গৈছে চ' দেৰি হ'ব আৰু আমিও মানে মাহীহঁতক ৰখিলে দেৰি হ'ব সেইকাৰণে আৰু ফোনতে কথা পাতি আৰু আমি ওলাই যাওঁ আৰু সি ঘৰত থাকিব অকলে পাৰা ন ঘৰত থাকিব অকলে এই পাৰে বোলে বাই বাই মই যোৱাই নাই এইখিনি টাইমত আৰু দিগদাৰো হয় না 3 দিন 4 দিন মান হৈ গ'ল যাবই পোৱা নাই চাব লাগে যে আৰু ইয়াতে নগ'লে সিফালে ইয়াত আৰু আহি ৰখিলোঁ তাৰমানে এইটো হ'ল এটা আৰু এজনী মাহীৰ ঘৰ আৰু সন্মুখত আছে এইটো দোকান তাই দোকানৰ পৰা কিবা লৈ আছে আৰু এই দোকানটো হ'ল মাহীহঁতৰে এই দোকানত আৰু বাইদেৱে বহে এইটো মোৰ বাইদেউ হয় তো বোলো যাওঁতে মাত দি যাওঁ মই কৈছিলোঁ যে অকণমান ইফালে আহিলে মাহীহঁতৰ পাই বুলি তো এইটোৱে হয় চ' আমি আৰু এতিয়া যাম আৰু ইয়াৰ পৰা কিবা তাই বোলে চিপছ লৈ লৈছা চিপছ নাই এতিয়াহে উঠাইছে যাম দেই বাই 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 আৰু এইফালে তাই পুৰা খাই খাই গৈ আছে দোকানৰ পৰা যে লৈ লৈছিল মটৰ তাৰমানে কি আৰু জাৰ্ণিত মানে টাইম পাছ খাই কেনা আৰু এতিয়া আমি বৰ্তমান তললৈকে নামি গৈ আছোঁ আমি মানে মাহীহঁতৰ ঘৰটো মানে আপত আছিল তো এতিয়া আমি তললৈকে যাই আছোঁ তলত মাৰ্কেট এৰিয়া চব ইয়াতে অটো বেছিকৈ চলে তাৰমানে মেইন ট্ৰেন্সপৰ্টেশ্যনটো মানে ইয়াত অটো হয় পাহাৰ এলেকা ন এবাৰ ৰিক্সা উঠাব নোৱাৰি তেনেকৈ সেইকাৰণে অটোৱে চলে ভাত চাহটো খাই ল'লোঁ বঢ়িয়াকৈ ভাত চাত খাই কেনে আৰু আমি ওলাই ল'লোঁ আৰু বন্ধুসকল এইটো চাব এটা পাৰ্ক হয় মাটিপুং পাৰ্ক এইটো ডাঙৰ পাৰ্ক মানে কাৰ্বি আংলঙৰ ডাঙৰ পাৰ্ক চাওক ধুনীয়া ন একদম গেটখন আগতে আমি সোমাইছোঁ আগৰবাৰ আহোঁতে সোমাইছোঁ আৰু আমি এতিয়া ডিফু টাউন এণ্টাৰ কৰিলোঁ তলত আহি তো টাউন এৰিয়াটো মানে অলপ প্লেন হয় বজাৰটো মানে প্লেন হয় এইটো বজাৰ চব পপুলেশ্যন ইমান নাই বাৰু কাৰণ যিহেতু আজি ছানডেত আৰু অলপ কম হয় মানুহ তো ইফালে যাওঁ আৰু ৰাস্তাবিলাক ইমান বহল নহয় বাৰু অকন্তি ৰাস্তা একফালে পাৰ্কিং কৰিলে একফালে যাব পৰাকৈ ঠাই থাকে আৰু এইফালে চাওক যেনেকৈ পাৰ্কিং কৰি থৈছে তো এইটো ডিফু টাউন তো বাৰু ৰাইজসকল আমি বাৰু গৈ থাকোঁ এতিয়া ঘৰলৈ চ' লগ পাম আকৌ নেক্সট অন্য এটা নতুন ভিডিঅ'ত